ঘৰত বৰা চাউল নাই, এইখিনি উপহাৰ হিচাপে পাইছিলোঁ। সেয়ে চুঙা চাউল খাম বুলি সাজু কৰি ল'লোঁ। এয়া চুঙাৰ সোপা দিবলৈ কলপাত জুইত লেৰেলাই লৈছোঁ আৰু তিয়াই থোৱা চাউলখিনি চুঙাত অলপ অলপকৈ ভৰাই সাজু কৰিছোঁ। আৰু চুঙাৰ মুখবোৰ সোপা মাৰিবৰ বাবে লেৰেলাই থোৱা কলপাতখিনি পকাই লৈ এয়া চুঙাৰ মুখবিলাক বন্ধ কৰি লৈছোঁ। আৰু এইদৰে সোপা মাৰি মুখবিলাক সোপা মাৰি লোৱা চুঙাবিলাক বাহিৰতে জুইকুৰা ধৰি পুৰিবলৈ আৰম্ভ কৰিছোঁ। ইফালে মাংস বনাবৰ বাবে এয়া আলু পিঁয়াজ ৰেডি। আৰু এইবাৰ বোলে হাঁহ মাংস চুঙাত পুৰি খাব। মায়ে আকৌ হাঁহ মাংস নাখায়, সেইবাবে মাৰ কাৰণে সেয়া অকণমান ব্ৰইলাৰ মাংস বনাবলৈ ৰেডি কৰিছোঁ। আৰু এয়া ব্ৰইলাৰ মাংসখিনি বনাবলৈ আৰম্ভ কৰিলোঁ। এইফালে হাঁহ মাংসখিনি প্ৰায় ৰেডি হৈছে। আৰু মাৰ কাৰণে বনোৱা ব্ৰইলাৰ মাংসকণো